মোৰ নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমাৰ ওচৰতে থকা দেওপানী মন্দিৰলৈ। দেওপানী মন্দিৰৰ পৰিৱেশটো আপোনালোককো অকণমান দেখুৱাওঁ। আহিয়ে শৰাই কাৰণে লৈ লৈছোঁ, ফল মূল লৈছোঁ। আজি বুট মগু দিয়া নাই আৰু তেনেকৈখিনি লৈ লৈছোঁ। ইয়াতে ঢেৰ দোকান আছে, একদম শাৰী শাৰী। সেইফালে গ'লেই হ'ল আৰু ইখনে মাতে আহক আহক, সিখনে মাতে কোনোবা ল'লেই হ'ল আৰু দেওবাৰে বেছি মানুহ হয়। আজি দেওবাৰ নহয় কাৰণে মানুহ নাই, নহ'লে একদম পূৰা শাৰী শাৰী মানুহ, মানে একদম পূৰা ৰাস্তালৈকে কেতিয়াবা দীঘল লাইন হৈ যায়। এইটো মেৰেজ হল, ইয়াতে বিয়া বাৰু মানে এইবিলাক হয় আৰু ইয়াতে ভাবিছোঁ আমি চাকি জ্বলাওঁ, মানে ইয়াত চাকি দিয়া ঠাই আৰু চবেই ইয়াতে চাকি বন্তি জ্বলায়। আমি চাকি জ্বলাই লওঁ। আমাৰ শৰাই দিয়া হৈ গ'ল আৰু এতিয়া আমি মানে মন্দিৰৰ ভিতৰৰ পৰা ওলালোঁ। এই পৰ্দাখনে যে ঢাকি থোৱা আছে তাৰ পিছফালে মূৰ্তি ভাগ আছে, আৰু বাহিৰত ওলাই পেলাই আপোনালোকক অকণ দেখুৱাই দিছোঁ। ইয়াতে এটা শিল আছে, শিলটোতে মানে নাৰিকল ভাঙিব, যিয়ে ইচ্ছা কৰে ভাঙিব পাৰে। আমাৰ নাৰিকল এটা লৈ আহিছিল, সেইটোকে ভাঙে বোলে এজনে। এজোপা গছত মানে এনেকৈ ফিটা বান্ধিব পাৰি আৰু মনৰ আশা পূৰণ হয়। এনেকৈ গছত ফিটা বান্ধিলে আমি বিশ্বাস কৰোঁ, সকলোৱে বিশ্বাস কৰে, সেইটো কাৰণে এনেকৈ ফিটা বন্ধা আছে গছত। ময়ো মোৰ মনৰ আশা আছিলে কিবা সৰুকৈ, তাকে পূৰণ হওক বুলি ফিটা এডাল ময়ো বান্ধি দিলোঁ। ऐसी हो काली मैया तेरे जैसी हो, काली मैया तेरे जैसी हो, काली मैया तेरे जैसी हो। বাহিৰ ভাগটো এনেকৈ দেখুৱাই দিছোঁ আৰু বাহিৰ ফালৰ পৰা। সেইটো মানে নতুনকৈ বনাই আছে, আকৌ অকণমান ডাঙৰ কৰিব। আগতে যিহেতু অকণমান ভিতৰখিনি সৰু হয়, সেইকাৰণে ডাঙৰকৈ বনাবলৈ এইখিনি এনেকৈ হেৰি কৰি আছে আৰু কাম চলাই আছে আৰু। ছাগলীকেইটা খাইছে। পাৰবোৰ ধেৰ থাকে, আজি পাৰবোৰ নাই। প্ৰথমতে সোমাই যাওঁতে ইয়াতে জোতা চেণ্ডেল থৈ যাব পাৰি, আমিও থৈ গৈছিলোঁ। তাকে এতিয়া যাবৰ হ'ল আৰু পিন্ধি লওঁ। মন্দিৰৰ পৰা আহিয়ে বনাবলৈ লৈছোঁ এয়া ভাতকেৰেলা ভাজি। মানে ৰাতিপুৱা একো নোখোৱাকৈ গৈছোঁ, লৰালৰিকৈ আহি ভাতকেইটা বনাইছোঁহি। আৰু এইফালে মাংস দুটুকুৰামান আছে, তাকে বইল কৰি পেলাই পুৰি লৈছোঁ। পুৰা পিটিকা বনাম আজি। এয়া ধুনীয়াকৈ উলিয়াই লৈছোঁ, বেছি নহয় কেইটুকুৰামান, অকণমান পিটিকা বনাওঁ আৰু। এইফালে পিঁয়াজ, নেমু আৰু ভোট জলকীয়া অকণমান সৰুকৈ কাটি লৈছোঁ, আৰু নিমখ, তেল, বেছি বস্তু দৰকাৰ নাইতো। দুটামান বস্তু দিলে খাবলৈ বহুত ধুনীয়া হয়। আৰু শেষত মানে অকণমান দিম জালুকৰ গুড়ি, সেইটো পাহৰিয়ে গৈছিলোঁ, অকণ পিছতহে আনিছোঁগৈ। এয়া ৰেডি হৈ গ'ল আৰু মোৰ বেলেগ বস্তু দিয়া নাই, এইখিনিয়ে।
এনেকৈ আপোনালোকে কেতিয়াবা বনাই খাব আৰু দেই, ধুনীয়া হয় খাবলৈ। তো